মেট্ৰিকৰ ৰিজাল্ট দিওঁতে সেইদিনা এটা কথা মনত পৰিল। আমাৰ দিনত এখন বৰ কমন ৰচনা আছিল, তোমাৰ জীৱনৰ লক্ষ্য, আৰু যিটো মোৰ আছিল ডাক্তৰ। আৰু বহুত কষ্ট, চেষ্টা, সাধনা, একাগ্ৰতাৰ ফলত আপোনালোকৰ আশীৰ্বাদত আপোনালোকে নাম দিয়া আজি মই টেটৰ মাষ্টৰ। মই খুচ, মোৰ ঘৰৰ মানুহ, আত্মীয় কুটুম্ব চব খুচ, কাৰণ চৰকাৰী চাকৰিয়াল বুলি আমাৰ ঘৰত দাৰুক দিবাক লাগিও এটা কোনো নাই। এই যে ডাক্তৰ হ'বা খুজিছিলোঁ, ঘৰৰ মানুহটো বাদে মোৰ নিজৰে মনত নাই। বেকাৰ মই কিবাকে উহা পাইছোঁ, টেটৰ মেৰিট লিষ্টত নামটো আহিছে, আৰু আমাক ৰাজহুৱাকৈ এপইণ্টমেণ্ট লেটাৰ দিবাক লাগি গুৱাহাটীত ডাঙৰ মিটিং পাতিছে। নিউজটো পায়ে মাহীহঁতৰ সৰু বায়ে ফোন কৰিছে, সেইদিনা বা ক'ত কি গাড়ী চাড়ী নাপাবি, এইগিলা ভিৰ হ'ব, মোক আগদিনাই মাতিছে। নাযাওঁ বুলি ক'বা খুজিছিলোঁহে, নাযাওঁকৈ নাথাকিবি দেই, কোৰমা চুৰমা গোটেই বাদে দিছা। মাই পিছফালৰ পৰা গেৰাইছে। এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগদিনাই গুৱাহাটীত যাবাক লাগি ভাটিবেলা বাছত বহিলোঁ। কাষৰ চিটটোত বহি আছে, বহুত দিনৰ মূৰত আমাৰ হাইস্কুলৰ কলিতা ছাৰক দেখিলোঁ। মোক দেখা পাই ছাৰে মাত দিলা, বাবা তোৰ খবৰটো পাই বিৰাট ভাল পালোঁ দেই, একদম সন্তোষ পালোঁ। ময়ো ছাৰক ধন্যবাদ দি গাড়ীৰ ভিতৰতে আশীৰ্বাদ ল'লোঁ। ছাৰে সুধিলা, ৰচোন তোৰতো এপইণ্টমেণ্ট লেটাৰ কালিহে দিব, তই আজিয়ে যাবা ওলাই যি? মই ক'লো নহয় মানে ছাৰ, আলহী এঘৰ আছে, তাকে থাকাকৈ মাতিছে। ময়ো ছাৰক সুধিলোঁ, ছাৰ আপুনিও কিবা অসমত ওলছে যি? ছাৰে ক'লা, ময়ো থাকাকৈ যাম, কামটোত আকৌ ৰাতিহে মাতিছে। সেনেকৈ কয় ছাৰে বেগটোৰ পৰা উলিয়াই ল'লা এখন পুৰণি ইংৰাজী মেগাজিন, আৰু ময়ো লগাই ল'লোঁ হেডফোন। অলপ চিলমিকৈ ঘুমিতি আহিল, পটকৈ ঘুমিতি ভাঙিল। দেখিলোঁ ছাৰ গাড়ীৰ পৰা নামি গ'ল, মোক নামাতিলা। ভাবি থাকিলোঁ, ছাৰ গুৱাহাটীক লেগি আহি আকৌ গৌৰীপুৰতে কিয় নামিলা? কথাটো কিবা খুদ হৈ থাকিল, উচপিচাই থাকিলোঁ। আৰু গোটেই কথাখিনি জানবাক লাগি ছাৰহঁতৰ ওচৰৰ মোৰ লগৰ ৰাজুক ফোনটো লগালোঁ, আৰু তাক গোটেই কথাখিনি বুজাই দি ছাৰৰ কথাটো সুধিলোঁ। ছাৰৰ অৱস্থা গোটেই বেয়া আজিকালি, স্কুলখনো চৰকাৰী নহয়, আজিকালি টিউচনো নাপায়। এতিয়া দিনত স্কুল কৰে আৰু ৰাতি গৌৰীপুৰৰ কিবা কোম্পানীৰ পেকেটিং কৰে। কথাখিনি শুনি মনটো কিবা লাগি গ'ল, সহায় কৰিব একো উপায় নাই। ছাৰৰ স্কুলখন নহ'ল, কিবা বোলে নিয়মত পৰা নাই। চৰকাৰক অনুৰোধ জনাইছোঁ, চাবচোন যদি কিবা কৰিব পৰা যায়, লাগিলে আমাৰ দৰমহাৰ পৰাই কিবা অলপমান কাটব, মোৰ আপত্তি নাই।